যে বিয়া পাতিলোঁ বুলি বাচ্চা আছে বুলি মই কি ভিডিঅ' বনাব নোৱাৰিম নেকি? আৰু ভিডিঅ' মই তেনেকুৱা কিবা বেয়া ভিডিঅ' বনাইছোঁ নেকি? যে মই ব্লগহে কৰি আছোঁ আৰু ইয়াত কিবা মোৰ ভুল আছে নেকি, বাধা আছে নেকি কৰিব নোৱাৰা বুলি? আজি আছোঁ ঘৰত আৰু আজি মই স্কুলৰ পৰা ছোৱালীজনীক আনিবলৈ যাম আৰু কি কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো মোৰ। গা পা ধুলোঁ, ওলাই মেলি আহিলোঁ আৰু এতিয়া ছোৱালীজনী স্কুলত আছে। টাইম হৈ গ'ল, 1টা বজাত স্কুল ছুটি দিয়ে তাইক। আজি ঘৰত আছোঁ বুলি ভাবি মই লৈ আহিম তাইক স্কুলৰ পৰা, এনে তাৰ মাকেই আনে। আৰু তেনেহ'লে বলকচোন যাওঁ। অলপ দেৰি হৈছে, মোৰ স্কুল ছুটি হ'ল, তাই ৰখি আছিলে। কি দেখাই আছা এইবোৰ? Got drunk off your love, and I lost myself again. You hit just like a drug. This time I won't let you in. You're playing with fire. No, I didn't know the break, but this time I won't collapse like I did yesterday. হৈ গ'ল যি কামৰ কাৰণে আহিছিলোঁ, এতিয়া যাওঁ ঘৰত আৰু বাকীখিনি দেখাই থাকিম আপোনালোকক, চাই থাকিব। স্কুলৰ পৰা আহি পালোঁ, সিহঁত ঘৰলৈ গ'ল, নমালোঁ ঘৰত। আৰু গাড়ীখন এক চাইডে টানি আছে, কিবা এটা হ'ল। মই চাকাটো চেক কৰিব লাগিব, চাওকচোন বাৰু। কমিটো আছে, গজাল সোমাই আছে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. Chao, কেনেকুৱা লাগিছে চাওঁ? ভাত খোৱা হৈ গ'ল আৰু ছাত্ৰৰ ওপৰত গৈছিলোঁ কিবা এটা কামৰ কাৰণে। আৰু মই আপোনালোকক এটা কথা ক'ম বুলি ভাবি আছিলোঁ। তাৰমানে মই এটা কথা ক'বলৈ আপোনালোকক ভাবি আছিলোঁ। কথাটো হ'ল যে মই ভিডিঅ' বনোৱা আৰু ইউটিউব চেনেল খোলাৰ কাৰণে আৰু ইউটিউব চেনেলত ভিডিঅ' এৰাৰ কাৰণে কিছুমান মানুহে কৈছে আৰু যে তাৰ আৰু এতিয়া চব টাইম আছে নেকি, বিয়া পাতিলে, বাচ্চা আছে। এতিয়া আপোনালোকে কওকচোন, যে বিয়া পাতিলোঁ বুলি বাচ্চা আছে বুলি মই কি ভিডিঅ' বনাব নোৱাৰিম নেকি? আৰু ভিডিঅ' মই তেনেকুৱা কিবা বেয়া ভিডিঅ' বনাইছোঁ নেকি? যে মই ব্লগহে কৰি আছোঁ আৰু ইয়াত কিবা মোৰ ভুল আছে নেকি, বাধা আছে নেকি কৰিব নোৱাৰা বুলি? মনত বেয়া লাগিছে। আৰু যোনে কৈছে সেয়া মোৰ অকণমান নিজৰ ভিতৰতে পৰে। আৰু সিহঁতক কিন্তু মই বহুত ভাল পাওঁ। আৰু তেখেতসকলে তেনেকুৱা কথা কোৱাৰ কাৰণে মোৰ মনত অলপ বেছিয়ে বেয়া লাগিছে। আপোনালোকে মোক ক'বচোন যে মই কিবা বেয়া কাম কৰি আছোঁ নেকি? আৰু কৈছে যে মুছলমান ধৰ্মত ভিডিঅ' চিডিঅ' বনায় নেকি? মই তেখেতসকলক ক'ব গৈছোঁ, মুছলমান কোনখন ধৰ্মৰ কিতাপত লিখা আছে ভিডিঅ' বনাব নোৱাৰি বুলি? মোক দেখাব আপোনালোকে, মই চাব বিচাৰোঁ। আৰু মুছলমানে কি কৈছে আপোনালোকে ভালকৈ নাজানে। মুছলমান ধৰ্মত কৈছে মই কাকো মাৰি খাব নালাগে, কাৰো লগত বেইমানি কৰিব নালাগে, হিংসা কৰিব নালাগে। আৰু প্ৰথম কামটো মোৰ হ'ল মই 5 ওয়াক্ত নামাজ পঢ়িব লাগে, সেইখিনি। তাৰ পাছত তুমি কৰি থাকা তোমাৰ কাম।
কিন্তু কিছুমান মানুহে কিছুমান গোড়ামী কাম কৰে কেনেকুৱা, এইটো নকৰিবা, সেইটো নকৰিবা, এইটো কৰিব নোৱাৰি, ইছলাম ধৰ্মত এইটো নাই, সেইটো নাই। এইবিলাক চব বাকৱাছ। সদায় নিজৰ মনটো চাফা কৰি ৰাখিবা। ইমান সদায় ঠিক ৰাখিবা। যদি তোমাৰ ইমান ঠিক নাই, তেনেহ'লে তুমি যিয়ে নকৰা কিয় তোমাৰ একো কাম নাই, লাভ নাই। সদায় ইমান ঠিক ৰাখিবা। আৰু এটা কথা, যোনসকলে মানে এইবোৰ কথা কৈছে, মই সিহঁতকে দেখিছোঁ মানুহক হিংসা কৰা, মানুহৰ বদনাম কৰা, ইয়াৰ কথা ইয়াক লগোৱা, এইবোৰ কাম সেই তেখেতসকলেই কৰে। সেইকাৰণে তোমালোকে মোক উপদেশ দিব নালাগে। মই যি কাম কৰি আছোঁ মই একো বেয়া কৰা নাই, আৰু সেইখিনি জ্ঞান মোৰ আছে। মই একো বেয়া নকৰোঁ। মই ব্লগ বনাই আছোঁ, ইউটিউব চেনেল খুলিছোঁ, ব্লগ বনাই আছোঁ, মোৰ নিজৰ টাইম পাছ কৰি আছোঁ, মোৰ ভাল লাগে কৰি, মই সেইকাৰণে কৰিছোঁ। আৰু তোমালোকে ভাবিব পাৰা যে মই নিজৰ কাম ধান্দা বাদ দি পেলাই মই ইউটিউব কৰোঁ নেকি, ভাবিব পাৰে সিহঁতে। কিন্তু ওপৰৱালা দোৱাত মোৰ বিজনেছ ভালেই চলি আছে। মই এইকেইদিন ব্লগ দিব পৰা নাই, আজি 10 দিনমান হ'ল, 10 দিন নহ'লেও এসপ্তাহমান হৈছে চাগে মই ব্লগ দিব পৰা নাই। কাৰণ মোৰ নিজৰ বিজনেছৰ কামত মই অলপ বিজি হৈ আছিলোঁ, আৰু আজি মই যোৱা নাই। আজি অলপ মোৰ মানে ঘৰুৱা কাম আছিল, সেইটো কাৰণে মই যোৱা নাই। আজি মই ব্লগ এটাই বনাওঁ, আৰু বিশেষকৈ মই এই কথাখিনিৰ কাৰণেহে মই ব্লগটো আজি বনাবলগীয়া হ'ল। যিয়ে নহওক, মানুহক উৎসাহ দিবা দেই, মানুহক দবাব চেষ্টা নকৰিবা। কোনোবাই কিবা যদি ভাল কৰি আছে, মানুহক উৎসাহ দিবা, দবাবলৈ নিবিচাৰিবা, সেইটো বেয়া কথা। আপোনালোকে মোক জনাবচোন যে মই এই ব্লগ বনোৱাৰ কাৰণে, ভিডিঅ'বোৰ বনোৱাৰ কাৰণে, ইউটিউব চেনেলত এৰাৰ কাৰণে ইয়াত মোৰ কিবা ভুল হৈছে নেকি। তাই গান গাই আছে, মই মনে মনে ভিডিঅ' কৰি আছোঁ, তাই গমেই নাপায়। এয়া আমাৰ খানা ৰেডি কৰিলোঁ এতিয়া। এয়া বেক কেমেৰা দি মই দেখাই আছোঁ। মই বাৰ্থডে গাৰ্ল হয় যদি দেই। বাৰ্থডে গাৰ্ল কিবা ক'ব নেকি? ছাৰপ্ৰাইজটো পাই বহুত হেপী এণ্ড থেংক ইউ ইমান ভাল এটা ছাৰপ্ৰাইজ দিয়াৰ কাৰণে। এয়া আমাৰ আণ্টি আণ্টি অকল আহিছে চবে। আহক আণ্টি। এয়া আমাৰ খানা, আৰু আমাৰ বাইদেউ কৰি আছে, চব আলহী আহিছে, আৰু আমাৰ বাইদেউ লাগিছে পঢ়াত, তাই বোলে এতিয়া পঢ়িব। এয়া এতিয়া চকলেট খাই আছে আৰু পানী খাই আছে, নিগনিয়ে খালি মাৰিয়ে থাকে খালি। যা খাই লগালৰ হাজবেণ্ড আহি গ'ল। আৰু ভিডিঅ'টো চাই যদি ভাল পালে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।